আৰু আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে। এইখিনিয়ে আমাক নিশ্চয় যথেষ্ট উৎসাহ জনাব আৰু বহুত শক্তি দিব। বৃন্দাবন ছুপাৰমাৰ্টৰ আচলতে কনচেপ্টটো কেতিয়া আৰম্ভ কৰিছিলোঁ সেই কথাটো সঠিককৈ ক'বলৈ গ'লে যেতিয়া জুবিন মুম্বাইত চিকিৎসাধীন হৈ আছিল, আমি চিকিৎসালয়ত আছিলোঁ, সেইখিনি সময়তে লকডাউন আৰম্ভ হোৱাৰ পিছত বংকিম দাই আৰু আমাৰ কেইবাজনো এনেকুৱা সহকৰ্মী গোট খাই একেলগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, বঙাইগাঁৱৰ পৰা প্ৰায় শিৱসাগৰ ডিব্ৰুগড়লৈকে যিমানখিনি পাৰে আৰ্থিকভাৱে নহ'লেও আৰু কিছুমান সাহায্য সামগ্ৰী লৈ পেলাই আমাৰ থিয়েটাৰৰ কৰ্মৰত অথবা চিনেমা জগতৰ সৈতে জড়িত তেনেকুৱা কলা কুশলী আৰু শিল্পীসকলক সাহায্য দিবলৈ তেওঁলোক ঘূৰি ফুৰিছিল। আৰু সেই সময়খিনিতে তেওঁলোকে দেখিছিল বহু পথাৰ খালী হৈ পৰি আছে, বা সেই সময়খিনিত যিদৰে কৰ্মসংস্থাপনহীন হৈ লোকসকল অসমলৈ ঘূৰি আহিবলৈ আৰম্ভ হৈছিল, হঠাৎ বহুত মানুহ কৰ্মবিমুখ হৈ পৰিছিল। সেই সময়টোত কি কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ কথাৰ পৰা আৰম্ভ হৈ পেলাই আমি হস্পিটেলত থাকোঁতেই মোৰ লগত তেনেকৈ 2-4টা কথাৰে আৰম্ভ হৈছিল। তাৰপিছত কৈছিল যে তোমালোক জুবিন ভাল হৈ ঘূৰি অহাৰ পিছত, তোমালোক ইয়ালৈ ঘূৰি অহাৰ পিছত আমি এনেকুৱা ধৰণৰ কিবা এটা কনচেপ্টেৰে কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিম নেকি। ইতিমধ্যে আমি 2 বছৰ আগতে থলগিৰিৰ যোগেদি জুবিন আৰু মই আপোনালোকে সকলোৱে চিনি পায় আমাৰ জ্যেষ্ঠ সাংবাদিক মৰমৰ গগৈ ডাঙৰীয়া, মৰমৰ দাৰ লগত আমি থলগিৰিৰ সেই কনচেপ্টটোৰে আমি আগবাঢ়িছিলোঁ যে থলুৱা সামগ্ৰী উৎপাদন কৃষকসকলৰ পৰা পোনপটীয়াকৈ আনি এখন বজাৰ সৃষ্টি কৰি মধ্যভোগী নোহোৱাকৈ যাতে কৃষকসকলে উচিত মূল্য পায় আৰু ক্ৰেতাসকলে উচিত মূল্যত ক্ৰয় কৰিব পাৰে, তেনেকুৱা এটা সুবিধাৰ কথা আৰু থলুৱা অৰ্থনীতিৰ কথাৰে আমি কিছুমান কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এটা পদক্ষেপ আমি ইতিমধ্যে আগবঢ়াইছিলোঁ। গতিকে সেইটোৰ এটা অনুপ্ৰেৰণা আছিল, অলপ অভিজ্ঞতা আছিল, কিছু কথা তেতিয়াই কাম কৰি শিকিব পাৰিছিলোঁ। গতিকে যেতিয়া বংকিম দাই এনেকৈ কথাটো ক'লে আৰু অলপ বহল পৰিসৰৰ কথাটো ভাবিম বুলি ক'লে খুব ভাল লাগিল আমাৰ। আৰু নিশ্চয় আমি এনেকুৱা এটা কামত আমি যদি জড়িত হ'ব পাৰোঁ খুবেই ভাল লাগিব। সেই কথাটো জুবিনৰ লগতো পাতিলোঁ। ঘৰলৈ ঘূৰি অহাৰ পিছত, অসমলৈ ঘূৰি অহাৰ পিছত বংকিম দা আৰু জয়ন্ত প্ৰায়ে আমাৰ ঘৰলৈ গধূলি আহিছিল, আমি আলোচনা কৰিছিলোঁ একেলগে আৰু এই কামটো লাহে লাহে কৰিম বুলি আমি অগ্ৰসৰ হৈছিলোঁ। তেতিয়া বিভিন্নজনৰ সৈতে যেতিয়া কথা পাতিছিলোঁ, পৰামৰ্শ লৈছিলোঁ, তেতিয়া সকলোৰে পৰা খুব সুন্দৰ আৰু পজিটিভ আমি সঁহাৰিয়ে পাইছিলোঁ। গতিকে কামটো কৰিম বুলি আগবাঢ়িছিলোঁ আৰু লাহে লাহে কেনেকুৱা ধৰণে কৰিলে ভাল হ'ব সেই ধৰণে কিছুমান সমীক্ষা চলাই ইতিমধ্যে বংকিম দাই বহু কাম আগবঢ়াই থৈছিল। গতিকে তেনেকুৱা ধৰণৰ সমীক্ষাবোৰ চলোৱা হৈছিল, কিছুমান তথ্য সংগ্ৰহ কৰা হৈছিল আৰু যিমানখিনি পাৰি কানেকশ্যন আমি গোটাবলৈ চেষ্টা কৰিছোঁ যে কোনটো ধৰণৰ উৎপাদিত সামগ্ৰী ক'ৰ পৰা আমি আনিম, কেনেকৈ আমি বজাৰখন তৈয়াৰ কৰিম। গতিকে সেই বস্তুবোৰ কৰি লওঁতে যথেষ্ট সময়ো লাগিছিল আৰু কৰোণাৰ এই মহামাৰীৰ সময়ত মানে যিমান দৌৰাদৌৰি কামবোৰ আচলতে অন্য সময়ত কৰিব পাৰিলেহেঁতেন, ইয়াত বহুত প্ৰতিবন্ধকতা আহিছে। গতিকে কৰিবলৈ আগবাঢ়ি যাবলৈ যথেষ্ট সময় লাগিছে আৰু বিভিন্নজনৰ ওচৰলৈ আমি গৈছিলোঁ। নৱনীল দাৰ পৰা সেইখিনি আৰম্ভণিৰ পৰা সেইখিনি আমি তেওঁৰ পৰা পৰামৰ্শ আমি লৈ আছিলোঁ। এদিন হিতেশ দাৰ ঘৰলৈ আমি অভাৰ ফোন যিমানখিনি কথা পাতিছিলোঁ সেইখিনি যথেষ্ট নাছিল। এদিন আমি ঘৰলৈ গৈছিলোঁ, গধূলি বহু সময় বহিলোঁ তেওঁলোকৰ ডাইনিং হলত বহি ভালদৰে চাহৰ এখন মেলত গোটেই কথাখিনি পতা হ'ল আৰু যিমানখিনি কৰিব পাৰি হিতেশ দাৰ পৰাও সেইখিনি পৰামৰ্শ আমি পালোঁ আৰু সকলোৰে ওচৰতে যাৰ ওচৰলৈকে আমি গৈছোঁ আগবাঢ়ি সকলোৱে খুব সুন্দৰকৈ সঁহাৰি জনাইছে আৰু সকলো থাকিম বুলি কৈছে। তাৰ মাজতে আমি যিদৰে বংকিম দাই কৈছিলে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈও গৈছিলোঁ। মাজতে বহুখিনি বিতৰ্কও আহিলে, কাৰণ বহুতে ভাবি ল'লে যে কথাবোৰ আমি নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ, তেনেকুৱা কিছুমান কথা হয়তো ভাবিলে আৰু ভাবি পেলাই তেনেকুৱা ধৰণৰ কিছুমান বিতৰ্কও আহিলে মাজলৈ। কিন্তু যেতিয়া আমি পদক্ষেপটো আগবঢ়াইছোঁ আৰু কামলৈ আগবাঢ়ি গৈছোঁ, লাহে লাহে সকলোবোৰ কথা মুকলিকৈ ওলাই আহিছে আৰু সকলোৱে হয়তো এই বিষয়ত ক্লিয়াৰো হৈছে যে কথাবোৰ আচলতে তেনেকুৱা নহয়। ব্যক্তিগত কোনো ধৰণৰ লাভালাভৰ কাৰণে আমি কেতিয়াও কাৰো ওচৰলৈ যোৱা নাই। সেইটো আমি যিমানখিনি পাৰোঁ আৰু জুবিন য'ত থাকে তাত ভাবোঁ নতুন প্ৰজন্মই বহুখিনি মটিভেশ্যন পাব পাৰে, কাৰণ জুবিনৰ অনুৰাগীখিনিয়ে জুবিনে যেনেদৰে কয় ভাল কামত সেইদৰে নিজৰ সময় বহুত আত্মনিয়োগ কৰি তেওঁলোকে কাম কৰিছে। বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি দুখীয়া জনগণৰ মাজলৈ যোৱা, বানপানী সাহায্য ইত্যাদি বহু কাম তেওঁলোকে, চাফাই কাৰ্য ইতিমধ্যে
তেওঁলোকে বহু ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কাম কাজত সামাজিক কামত আগবাঢ়িছে গতিকে এনেকুৱা এটা পদক্ষেপ ল'লেও যিহেতু পথাৰখনলৈ আগবাঢ়ি আহিবলৈ বহু হয়তো শ নতুন প্ৰজন্মৰ যুৱক যুৱতী আগবাঢ়ি আহিব থলুৱা অৰ্থনীতিৰ কথা তেওঁলোকে নিজে উপলব্ধি কৰিব আৰু আমাৰ ৰাজ্যখন লাহে লাহে যি কনজিউমাৰ ষ্টেট এখনলৈ পৰিৱৰ্তিত হৈ গৈ আছে সেই কথাটো সকলোৱে আমি এতিয়া জোৰপুৰি হাত পালেহি যেতিয়া উপলব্ধি কৰাৰ সময় গতিকে আমি কনজিউমাৰিজম আমাৰ ৰাজ্যৰ পৰা আঁতৰাই আমি নিজে স্বনিৰ্ভৰশীল কেনেদৰে হ'ব পাৰোঁ আমাৰ অৰ্থনীতি আমাৰ মাজত কেনেদৰে থাকে সেই কথাটো আমি কেনেদৰে নিজে কাম কৰি আগবাঢ়ি যাব পাৰোঁ বা আমাৰ অৰ্থনীতি কেনেকৈ সবল কৰি ৰাখিব পাৰোঁ সেই কথাবোৰ লৈ পেলাই মই ভাবোঁ নতুন প্ৰজন্মই যদি ভাবে আমি মাত্ৰ এখোজ দিব পাৰিম কিন্তু আমাৰ লগত যদি সকলোৱে সহযোগিতা কৰে সেই খোজটো আগুৱাই আৰু গৈ থাকিব পাৰিব এটা দীঘলীয়া যাত্ৰা হ'ব সেইবাবে সকলোৰে সহযোগিতা আমাৰ কাম্য সহযোগিতা নহ'লে সহায় নহ'লে আমি একো কৰিব নোৱাৰিম আমি মাত্ৰ এটা খোজহে দিছোঁ এতিয়া আৰু জুবিন মটিভেটৰ হিচাপেহে আগবাঢ়ি আহিছে এতিয়া আমি ক'ব নোৱাৰোঁ কাৰণ আমি ব্যৱসায়ী নহয় আমি কৃষকো নহয় এই ক্ষেত্ৰখনত একেবাৰে নতুন একেবাৰে অনভিজ্ঞ গতিকে ইয়াত বহুজনৰ অভিজ্ঞজনৰ আমাক সহায় সহযোগিতা লাগিব পৰামৰ্শ লাগিব সকলো কথা বুজাব লাগিব আমাক দেখুৱাব লাগিব কি ভুল কৰিছোঁ কি শুদ্ধ কৰিছোঁ সেইখিনি কথা আমাক দেখুৱাই আগবঢ়াই লৈ যাব লাগিব আৰু নতুন প্ৰজন্ম সেই নতুন শক্তিটো আমাৰ লগত আহিব লাগিব সেইটো ডাঙৰ কথা আৰু বিষ্ণুৰাভাই যিদৰে কৈছিল যে কৃষিয়েই কৃষ্টি আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য এগ্ৰিকালচাৰ যিটো ছইল মাটি আৰু সংস্কৃতি গতিকে সেই মাটিৰ সংস্কৃতিক আমি ধৰি ৰাখিব বিচাৰিছোঁ উৎপাদনৰ যোগেদি মধ্যভোগী নাথাকে বুলি আমি কৈছোঁ কিন্তু সেই মধ্যভোগী এটা ডাঙৰ এটা ৰেকেট আছে গতিকে সেইখিনিৰ সন্মুখীন হ'বলৈ যোৱাটো কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ সকলোৰে বাবে তাত আমি বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হ'ব লাগিব সেই কথাটো আমি জানো তথাপিও এখন যুদ্ধ আমি কৰিব লাগিব সেইকাৰণে আমি এনেদৰে আগবাঢ়িছোঁ সকলোৰে সহায় সহযোগিতা পালে একেলগে আগবাঢ়িলে এটা শক্তি হৈ আগবাঢ়িলে নিশ্চয় এই বেয়া শক্তিখিনি আমাৰ মাজৰ পৰা আঁতৰিব আৰু পথাৰখন বজাৰখন লগতে উদ্যোগো শিল্প সকলো আমাৰ হ'ব গতিকে আমি এইদৰে আগবাঢ়িব বিচাৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ আমাৰ আগুৱাই লৈ যাওক আৰু আমাৰ লগতে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি সবল তাকে কামনা কৰিছোঁ